নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'খিনি চাই ভাল পাইছে আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি লৈ আহিছোঁ অসম লোকসেৱা আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এটা এডভাৰটাইজমেণ্ট আনিছে 8 মাৰ্চ তাৰিখৰ কম্পিউটাৰ অপাৰেটৰৰ 17টা পোষ্টৰ কাৰণে। তাৰে যিটো অপেন কেটেগৰীত 8টা পোষ্ট খালী আছে, তাৰে 2টা ওমেনৰ কাৰণে ৰিজাৰ্ভ থাকিব। OBCৰ কাৰণে 5টা, তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন। SCৰ কাৰণে এটা, STPৰ কাৰণে 2টা, ST হিলছৰ কাৰণে এটা, টোটেল 17টা, তাৰে ৰিজাৰ্ভ ফৰ ওমেন 3টা থাকিব আৰু ডিজেবিলিটিৰ কাৰণে এটা পোষ্ট। আৰু যিটো পে'মেণ্ট হৈছে সেইটো পে'মেণ্ট অসম চৰকাৰৰ পে'মেণ্ট 2 গ্ৰেড পে 6200, পে স্কেল হৈছে 14,000ৰ পৰা 60,500 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হ'ব লাগিব, মানে ক্লাছ 12, আৰু তেওঁ কম্পিউটাৰৰ বিশেষ কিছুমান যেনেকৈ উইণ্ড'জ লিনাক্স আদিত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। ৱৰ্ড প্ৰচেছৰ, স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন, গ্ৰাফিক্স, কণ্টেণ্ট ডাটাবেছ, ইণ্টাৰনেট, ইমেইল এইখিনিৰ ওপৰত তেওঁ জ্ঞান থকা হ'ব লাগিব আৰু 6 মাহৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। অসমীয়া আৰু ইংৰাজী দুয়োটাতে তেওঁ টাইপ কৰিব পাৰিব লাগিব আৰু এজ 18 বছৰ মিনিমাম এজ আৰু 40 বছৰ মেক্সিমাম এজ। সেইমতে এজ ৰিলেক্সেশ্যন থাকিব। SC আৰু STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ আৰু যিসকল দিব্যাংগ কেণ্ডিডেট তেখেতসকলৰ কাৰণে 10 বছৰ। আৰু যিটো এজ কেলকুলেট হ'ব ক্লাছ 10 বা ক্লাছ 12ৰ এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেটত যিটো ডেট অফ বাৰ্থ আছে সেইটো মতেহে আপোনালোকৰ বা যিটো এজ সেইটো কেলকুলেট কৰা হ'ব। আৰু এইটো ডেট 14/3/2024 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আৰু 13/4/2024 অনলাইন এপ্লিকেশ্যন শেষ হ'ব। আৰু লাষ্ট ডেট যিটো ফি পে'মেণ্ট, অনলাইন ফি পে'মেণ্টৰ লাষ্ট ডেট হৈছে 18/4/2024। এতিয়া ফি ডিটেইলছখিনি। জেনেৰেল কেটেগৰীৰ কাৰণে এপ্লিকেশ্যন ফিজ নালাগে, প্ৰচেছিং ফিজ 40 টকা আৰু টেক্সেবল এমাউণ্ট 18% হ'লে 7 টকা 20 পইচা, 47 টকা 20 পইচা, তেনেকৈ সকলোৰে কাৰণে 47 টকা 20 পইচা ইয়াত দিলেই হ'ব। আৰু যিসকলে গোটেই সম্পূৰ্ণ যিখন এপ্লিকেশ্যন এখন নপূৰাই ছাবমিট কৰিব, তেওঁলোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰা হ'ব আৰু ৰিজেক্ট কৰাৰ লগে লগে কোনো ৰিফাণ্ড চৰকাৰৰ ফালৰ পৰা দিয়া নহয় বুলি জনাইছে। আৰু তেওঁলোকে ডমিচিয়েল প্ৰুফ দিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটোৱে ৰেচিডেঞ্চি প্ৰুফ হিচাপে ইউজ কৰিব পাৰিব। আৰু যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো এতিয়ালৈকে আপডেট কৰা নাই, সোনকালে কৰি লওক। মোৰ ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক আছে, লিংকত গৈ আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগে। আৰু স্মল ফেমিলি নৰ্মছ যিখন তেওঁলোকে ন'টিফিকেশ্যন দিছে, যিখন তেওঁলোকে ফৰ্ম দিব, সেই ফৰ্মখন পূৰাই আপোনালোকে আপলোড কৰিব লাগিব। আৰু যিসকল গভৰ্ণমেণ্ট কেণ্ডিডেটে গভৰ্ণমেণ্ট এমপ্লয়ী তেওঁলোকে ইয়াত এপ্লাই কৰিবলৈ বিচাৰিব, তেওঁলোকে ন' অবজেকশ্যন চাৰ্টিফিকেট যিখন আছে সেইখন জমা দিব লাগিব। আৰু কেণ্ডিডেট যিসকল দিব্যাংগ কেণ্ডিডেট তেওঁলোকে ডিজেবিলিটি চাৰ্টিফিকেট আপলোড কৰিব লাগিব। চিলেকশ্যন প্ৰচেছটো কেনেকৈ হ'ব? চিলেকশ্যন হ'ব 2টা ফেজত। OMR বেছড এটা 100 নম্বৰৰ পৰীক্ষা হ'ব আৰু এটা কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট CPT, সেইটো 100 নম্বৰৰ হ'ব। যিটো ফেজ 1ত জেনেৰেল ইংলিছ 40 নম্বৰ, কম্পিউটাৰ থিয়ৰী 40 নম্বৰ, জেনেৰেল এৱাৰনেছ 20 নম্বৰ, টোটেল 100 নম্বৰ পৰীক্ষা হ'ব। আৰু ফেজ 2 প্ৰতিটো ভেকেঞ্চিৰ কাৰণে 4জনকৈ কেণ্ডিডেটক মাতিব। টোটেল 68জন কেণ্ডিডেটক ছিলেক্ট কৰিব ৰিটন টেষ্টৰ পৰা, আৰু তাৰ পৰা তেওঁলোকে কম্পিউটাৰ যিটো প্ৰফিচিয়েঞ্চি প্ৰেক্টিকেল টেষ্ট সেইটো গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু তাত আপুনি যাব লাগিব।
কেনেদৰে এপ্লাই কৰিব লাগিব, APSCৰ যিটো ডেছক্ৰিপশ্যনত থকা লিংক আছে তাত যাব, গৈ আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ কৰিব। ৰেজিষ্টাৰ হিয়াৰ কৰি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ যোগেদি গোটেই বেছিক ডিটেইলছখিনি তাত আপোনালোকে ভৰাৰ পাছত ফটোগ্ৰাফছ আপোনালোকে দিব লাগিব সকলোৰে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ পৰা পাছপৰ্ট চাইজ ব্যক্তিগত ফটোলৈকে সকলো দিব লাগিব, যিখিনি মিনিমাম 50 KB আৰু মেক্সিমাম 200 KB ভিতৰত হ'ব লাগিব। আৰু যিখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ সেইখন 3 মাহতকৈ পুৰণা হ'ব নালাগিব। ছিগনেচাৰটো 50 KB আৰু 200 KB ভিতৰত দিব লাগিব। এইখিনি আপোনালোকে সোনকালে কৰি লওক। আৰু মই কেনেদৰে এপ্লাই কৰিব লাগে মই গোটেই প্ৰক্ৰিয়াটো আপোনালোকক নতুন এটা ভিডিঅ' লৈ পুনৰ লৈ আহিম, আপোনালোকে চাই ল'ব পাৰিব। তাৰ বাবে আপোনাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কিবা যদি আপোনালোকৰ টেকনিকেল হেল্প লাগে তাত আপোনালোকে ইয়াত ফোন নাম্বাৰ দিয়া আছে, 10ৰ পৰা 5 বজালৈকে খোলা থাকিব। আপোনালোকে তাত ফোন কৰি আপোনালোকে ফিডবেক দিব পাৰে বা গ্ৰেভিয়েন্স ফাইল কৰিব পাৰে। আৰু যিটো ইমেইল ID ইয়াত আছে দেখিছে, ইমেইল ID, সেই ইমেইল IDটো আপোনালোকে ইছ্যু ৰিলেটেড যিখিনি অনলাইন এপ্লিকেশ্যনৰ লগত ইছ্যু আপোনালোকৰ হ'ব পাৰে কিছুমান, সেইখিনিলৈ আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু আপোনালোকে কেণ্ডিডেটে আইডেণ্টি প্ৰুফ হিচাপে পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট, আধাৰ কাৰ্ড এইখিনি ইউজ কৰিব পাৰে। আৰু এইখিনি আপোনালোকে কম্পিউটাৰ টেষ্ট আৰু যিখিনি OMR টেষ্ট হ'ব সেইটোত আপোনালোকে সেই তাৰে যিকোনো এটা আইডেণ্টি প্ৰুফ আপোনালোকে লৈ যাব লাগিব। আৰু আপোনালোকে মেট্ৰিকুলেশ্যনৰ পৰা আদি কৰি হাই ছেকেণ্ডেৰীলৈকে সকলো লৈ যাব লাগিব। PRC আপোনালোকে লৈ যাব লাগিব, নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিলে সেইটো লৈ যাব লাগিব। সকলো লৈ যাব লাগিব। এটা জেৰক্স ছেট লৈ যাব লাগিব, যিটো আপোনালোকে চেল্ফ এটেষ্ট কৰি পেলাই লৈ যাব লাগিব। গতিকে এইখিনি হ'ল কথা, আপোনালোকে এপ্লাই কৰক সোনকালে। আৰু জোন শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী আৰু যিকোনো এটা চেণ্টাৰ আপোনালোকে OMR টেষ্টৰ কাৰণে চিলেক্ট কৰি ল'ব পাৰে। যোৰহাটৰ জোনত গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া এনেকৈ পৰিছে। আপোনালোকে এইখন চাই ল'ব ভালদৰে। আৰু APSCৰ যিটো অফিচিয়েল ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে আৰু সবিশেষ এই PDF ডাউনলোড কৰি পঢ়িব বিচাৰিলে আপোনালোকে পঢ়ি ভালদৰে চাই ল'ব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। ভিডিঅ'টো যদিও এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ।